12টা লক্ষণৰ 5টা লক্ষণ যদি আপুনি দেখা পাইছে তেন্তে আপোনাৰ ভক্তি শুদ্ধ। আপুনি শুদ্ধভাৱে ভগৱানক ভক্তি কৰিছে আৰু আপুনি এজন পৰম ভক্ত। এই 12টা লক্ষণৰ 5টা চিহ্ন যদি আপুনি আপোনাৰ গাত দেখিছে তেন্তে আৰু চিন্তা নাই। আজি আপুনি নিজকে এবাৰ পৰীক্ষা কৰি চাব পাৰে। ভগৱানক যে আপুনি পূজা প্ৰাৰ্থনা কৰে সেই পূজা প্ৰাৰ্থনা আপোনাৰ সঁচা নে তাত কিবা স্বাৰ্থ নিহিত হৈ আছে। সেই পূজা প্ৰাৰ্থনা সঁচা ভক্তি হয় নে নহয় সেয়া আজি আপুনি নিজকে প্ৰমাণ কৰি চাব পাৰে। মই আজি আপোনাক এনেকুৱা কেইটামান লক্ষণ দেখুৱাই দিম যিকেইটা লক্ষণ আপোনাৰ গাত আছে নে নাই সেয়া আপুনি নিজেই এবাৰ ৰিলেট কৰি চাব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। ভগৱানক আমি সকলোৱে পূজা প্ৰাৰ্থনা কৰোঁ, কিন্তু আমাৰ ভক্তি শুদ্ধ হৈছে নে নাই সেয়া আমি কেনেকৈ জানিম? কোনখিনি ভক্তি ভগৱানে স্বীকাৰ কৰিব সেয়া আপুনি জানি লোৱাটো দৰকাৰ। 12টা এনেকুৱা লক্ষণ আছে, যদি এই 12টা লক্ষণৰ 5টাও আপোনাৰ গাত আছে তেন্তে আপোনাৰ ভক্তি শুদ্ধ। আপোনাৰ ইষ্ট দেৱতা বা ভগৱানে প্ৰথমে কি বিচাৰে জানেনে? ভগৱানে শুদ্ধতা বিচাৰে, বিশুদ্ধতা বিচাৰে। অৰ্থাৎ আপোনাৰ মনত কোনো ধৰণৰ খুঁত থাকিব নোৱাৰিব, কোনো কুচুত কপট আপোনাৰ মনত থাকিব নোৱাৰিব। সঁচা ভক্তি আপোনাৰ মনত থাকিব লাগিব। যেতিয়া আপোনাৰ মনত কোনো কপটতা নাথাকি কোনো মলিনতা নাথাকিব তেতিয়াই আপোনাক ঈশ্বৰে নিজৰ কৰি ল'ব। ভক্তি এনেকুৱা এটা বস্তু যিটো সকলোৰে মানুহৰ মনত নাথাকে। ভক্তি সেইজনৰ অন্তৰতহে থাকে যিজনৰ ওপৰত ঈশ্বৰৰ কৃপা থাকে। এই সংসাৰত ভগৱানে আপোনাক সকলো দিব পাৰে, ধন ধান দিব পাৰে, সম্পত্তি দিব পাৰে, গাড়ী এখন দিব পাৰে, চাকৰি দিব পাৰে, পুত্ৰ সন্তান দিব পাৰে, কন্যা সন্তান দিব পাৰে। এই সংসাৰৰ সকলো ভৌতিক বস্তুৱেই আপোনাক ভগৱানে দিব পাৰে, কিন্তু ঈশ্বৰে ভক্তি সকলোকে নিদিয়ে। সকলোৰে ভাগ্যত ঈশ্বৰৰ ভক্তি লাভ কৰাৰ সেই কপালখন নাথাকে। এনেকুৱা বহু মানুহ চাগে আপুনিও দেখিছে, মন্দিৰলৈ যায়, কেৱল যাব লাগে কাৰণেহে যায়। দৰ্শন কৰিলে, এখন ফটো উঠিলে, ছ'চিয়েল মিডিয়াত আপলোড কৰিলে, হৈ গ'ল তেওঁলোকৰ ভক্তি। কিন্তু এনেকুৱাও বহু লোক আপুনি চাগে দেখিছে যি ঈশ্বৰৰ সন্মুখত বহি নিৰন্তৰভাৱে একাগ্ৰভাৱে ভগৱানক স্মৰণ কৰে। এনেকুৱা মানুহো চাগে আপুনি দেখিছে যাৰ 5 মিনিট ঈশ্বৰৰ সন্মুখত বহিলেই সেয়া 5 ঘণ্টাৰ দৰে লাগে। যিজনে সময়ৰ প্ৰতি লক্ষ্য নাৰাখি দীৰ্ঘ সময়ৰ বাবে ঈশ্বৰৰ সন্মুখত বহি পৰমপিতা পৰমেশ্বৰক স্মৰণ কৰে সেইজনৰ অন্তৰত সঁচা ভক্তি থাকে বাবেই তেওঁ তেনেকুৱা কৰিব পাৰে। আৰু যিজনৰ এই 5 মিনিট সময়কেই 5 ঘণ্টা যেন অনুভৱ হয় সেইজনৰ অন্তৰত কেনেকৈ সঁচা ভক্তি থাকিব? এটা কথা মনত ৰাখিব, ঈশ্বৰৰ সন্মুখত সকলো মানুহেই বহিব নোৱাৰে। মই বাৰে বাৰে কৈছোঁ, পূজা প্ৰাৰ্থনা কৰাৰ সময়ত যিজনৰ অভ্যাস নাথাকে, যিজনৰ সেই বিশ্বাসটো নাথাকে সেইজনৰ 5 মিনিটতেই 5 ঘণ্টা সময় যেন লাগিব। কিন্তু সঁচা ভক্তজনে সময়ৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাৰাখে, কাৰণ তেওঁ ঈশ্বৰৰ নামত, ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰি দিয়ে। তেওঁ যিমান সময়ে নবহক কিয়, আধা ঘণ্টা, 1 ঘণ্টা, কেতিয়ানো সময় পাৰ হৈ যায় তেওঁ গমেই নাপায়। এয়া হৈছে সঁচা ভক্তিৰ এটা বহুত ডাঙৰ লক্ষণ। এনেকুৱা বহু লক্ষণ আছে, সেই লক্ষণবোৰ এতিয়া মই আপোনাক পৰ্যায়ক্ৰমে কৈ যাম। আপোনাৰ গাত কোনটো আছে আপুনি নিজকে ৰিলেট কৰি চাব পাৰে। প্ৰথমটো লক্ষণ, আপুনি যেতিয়া ভগৱানক পূজা প্ৰাৰ্থনা কৰে, ভগৱানৰ সন্মুখলৈ আপুনি যেতিয়া যায়, আপুনি এজন সাংসাৰিক ব্যক্তি। কাৰণ এই সংসাৰত আপুনি জন্মগ্ৰহণ কৰিছে, আপুনি গৃহস্থী, আপোনাৰ ঘৰ পৰিয়াল আছে, আপোনাৰ সন্তান আছে, মা দেউতা আছে, বাই ভনী আছে, সকলো আছে। অৰ্থাৎ আপুনি এজন সাংসাৰিক ব্যক্তি। কিন্তু এখন ভৌতিক সংসাৰত থকাৰ পিছতো ভৌতিক বস্তুৰ প্ৰতি যদি আপোনাৰ মোহ শেষ হৈ যায়, অৰ্থাৎ ভৌতিক বস্তুৰ প্ৰতি থকা যি আপোনাৰ প্ৰেম, যি দাহ, সেয়া যদি শেষ হৈ যায়, যদি আপোনাৰ এনেকুৱা লাগে এই সংসাৰত কোনো বস্তুৰেই একো মূল্য নাই, আপোনাৰ গাড়ীখনৰ প্ৰতি যদি আপোনাৰ মোহ নোহোৱা হৈ যায়, আপোনাৰ চাৰ্টটোৰ, পেণ্টটোৰ প্ৰতি যদি আপোনাৰ মোহ নোহোৱা হৈ যায়, যিকোনো ভৌতিক বস্তুৰ প্ৰতি যদি আপোনাৰ মোহ শেষ হৈ যায়, সম্পৰ্কবোৰৰ প্ৰতি যদি আপোনাৰ মোহ নোহোৱা হৈ যায়, আৰু আপোনাৰ মনটো যদি শ্ৰীহৰি বিষ্ণু, শ্ৰীকৃষ্ণত কেন্দ্ৰীভূত হৈ পৰে, তেতিয়া আপুনি মানি লওক আপোনাৰ ভক্তি শুদ্ধ আৰু আপুনি এজন সঁচা অৰ্থত
ঈশ্বৰৰ ভক্ত। দ্বিতীয়তে সৎবুদ্ধি। সৎবুদ্ধিৰ অৰ্থ হৈছে আপোনাৰ কাৰো প্ৰতি ঈৰ্ষা থাকিব নালাগিব, কাৰো প্ৰতি আপোনাৰ মনত পাপ ভাৱ থাকিব নালাগিব, কোনো ধৰণৰ মলিনতা আপোনাৰ মনত থাকিব নোৱাৰিব। এই সংসাৰত এনেকুৱা বহু লোক মই দেখিছোঁ যি নিয়মিত পূজা প্ৰাৰ্থনা কৰে, প্ৰতি পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰে, মন্দিৰলৈ যায়, ভগৱানক আৰাধনা কৰে। ইমানখিনি পূজা প্ৰাৰ্থনা কৰাৰ পিছতো কিন্তু তেওঁলোকৰ মনত ঈৰ্ষাৰ ভাৱ এটা থাকে, অৰ্থাৎ বেলেগৰ উন্নতি দেখিলে তেওঁলোকৰ জ্বলন পূৰণ হয়, বেলেগৰ ভালটো তেওঁলোকে দেখিব নোৱাৰে। মনৰ মাজত এটা অহং ভাৱে ক্ৰীড়া কৰে, নিজকেই আটাইতকৈ ভাল বুলি ভাবে, নিজকেই আটাইতকৈ শ্ৰেষ্ঠ বুলি ভাবে। কোনোবাই কিবা এটা পৰামৰ্শ দিলেও সেয়া গ্ৰহণ কৰিব নোখোজে, অৰ্থাৎ ভিতৰৰ পৰা এটা অহং ভাৱে ভালখিনি স্বীকাৰ কৰিবলৈ নিদিয়ে। এক বেলেগ ধৰণৰ অভিমান আৰু অহং ভাৱে মানুহজনক ক্ৰীড়া কৰি থাকে। কিন্তু যিজন সঁচা ভক্ত, যাৰ অন্তৰত সঁচা ভক্তি আছে, সেইজনে কেতিয়াও নিজকে এনেদৰে নাভাবে, সদায় তেওঁ নিজকে তুচ্ছ বুলি ভাবে। ভগৱানৰ চৰণত তেওঁ কোনোৱেই নহয়, নিজকে এটা ধূলিকণা বুলি তেওঁ বিশ্বাস কৰে। কেতিয়াও তেওঁৰ মনত মলিনতা নাথাকে, মনত অহংভাৱ নাথাকে। তেনে ব্যক্তিয়ে ভাবে মই একোৱেই নহয়, এই সংসাৰত মোৰ কোনো অস্তিত্বই নাই। তেনে মানুহে ভাবে মই কেৱল ভগৱানৰ এজন সাধাৰণ সেৱক মাত্ৰ। যদি ভগৱানে মোক আঁকোৱালি লৈছে তেন্তে সেয়া মোৰ প্ৰতি তেওঁৰ অসীম কৃপা। এনেকুৱা ধৰণৰ ভাৱনা এজন সঁচা ভক্ত বা সঁচাকৈ ভক্তি কৰা মানুহৰ অন্তৰত থাকে। অৰ্থাৎ আপুনি যেতিয়া ভক্তি কৰিব, আপোনাৰ ভিতৰত সৎবুদ্ধি থাকিব লাগিব। সঁচা ভক্তিৰ আন এটা ডাঙৰ লক্ষণেই হৈছে সৎবুদ্ধি। অৰ্থাৎ ভগৱানে আপোনাক সৎবুদ্ধি তেতিয়াহে প্ৰদান কৰিব যেতিয়া আপোনাৰ অন্তৰ পবিত্ৰ হ'ব। তৃতীয়তে আপোনাৰ ইষ্টদেৱতা বা আপুনি যাক পূজা কৰে সেই ভগৱানজনৰ প্ৰতি থকা আপোনাৰ অনন্ত বিশ্বাস। অৰ্থাৎ এনেকুৱা এক গভীৰ বিশ্বাস, যি বিশ্বাস এই সংসাৰৰ কাৰো প্ৰতি আপোনাৰ নাই। ঈশ্বৰৰ প্ৰতি আপোনাৰ যি অনন্ত বিশ্বাস আছে, সেই বিশ্বাস অন্য কোনো বস্তুৰ ওপৰত আপোনাৰ নাই। সেইবাবে আমি কৈছোঁ অখণ্ড বিশ্বাস বা অনন্ত বিশ্বাস। ঈশ্বৰৰ প্ৰতি অখণ্ড বিশ্বাস আৰু অনন্ত বিশ্বাস সেইজনৰ থাকে যিজনৰ অন্তৰত সঁচা ভক্তি থাকে। চতুৰ্থতে, আপুনি যেতিয়া পূজা প্ৰাৰ্থনা কৰে তেতিয়া আপোনাৰ ধ্যান কেন্দ্ৰীভূত হয়। অৰ্থাৎ সাংসাৰিক কথা বতৰাবোৰে আপোনাৰ মস্তিষ্কত ঘূৰি ফুৰা বন্ধ হৈ পৰে আৰু আপোনাৰ মন, আপোনাৰ তন আৰু আপোনাৰ চিন্তন ঈশ্বৰৰ প্ৰতি কেন্দ্ৰীভূত হৈ পৰে। অৰ্থাৎ আপোনাৰ মনটো এটা বিন্দুত আহি একাগ্ৰ হৈ পৰে। এয়াও হৈছে সঁচা ভক্তিৰ এটা অন্যতম লক্ষণ। পঞ্চমতে, সঁচা ভক্ত এজনে বা যাৰ অন্তৰত সঁচা ভক্তি আছে, তেওঁ আনৰ কষ্ট অনুভৱ কৰিব পাৰে। যেতিয়া কোনোবা এজন ব্যক্তি দুখত থাকে, যেতিয়া কোনোবা এজন ব্যক্তি অশান্তিত থাকে, এজন সঁচা ভক্তই সেই দুখখিনি উপলব্ধি কৰিব জানে বা উপলব্ধি কৰিব পাৰে। অৰ্থাৎ এজন সঁচা ভক্তই আনৰ দুখত দুখী হৈ পৰে আৰু মনলৈ এনেকুৱা ভাৱ আহে, কেনেবাকৈ যদি সেই মানুহজনৰ দুখখিনি নোহোৱা কৰি দিব পাৰিলোহেঁতেন। একো কৰিব নোৱাৰিলেও সঁচা ভক্তজনে ঈশ্বৰকেই প্ৰাৰ্থনা কৰে সেই মানুহজনৰ কষ্টখিনি নোহোৱা কৰি দিয়া। হে প্ৰভু, সেই মানুহজনে যি কষ্ট পাই আছে সেইখিনি তুমি লাঘৱ কৰি দিয়া। এনেদৰেই সঁচা ভক্তজনে ঈশ্বৰক প্ৰাৰ্থনা কৰে। যদি আপোনাৰ মনতো এনেধৰণৰ প্ৰাৰ্থনা, অৰ্থাৎ কাৰোবাৰ কষ্ট দেখি যদি আপুনি সেই কষ্টখিনি লাঘৱৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছে, তেন্তে আপুনিও এজন প্ৰকৃতাৰ্থত সঁচা ভক্ত। ইয়াৰ পিছৰ লক্ষণটো হৈছে সকাম ভক্তি আৰু নিষ্কাম ভক্তি। অৰ্থাৎ ভক্তি আপুনি কোনটো ধৰণেৰে কৰিছে, সকামভাৱে নে নিষ্কামভাৱে। অৰ্থাৎ আপোনাৰ কিবা উদ্দেশ্য আছে নেকি? ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ কিবা স্বাৰ্থ জড়িত হৈ আছে নেকি? যদি আছে তেন্তে আপুনি সঁচা ভক্ত নহয়। যদি আপোনাৰ প্ৰাৰ্থনাত নিষ্কাম ভাৱ ফুটি উঠিছে, তেতিয়াহ'লে আপুনি এজন সঁচা ভক্ত। কাৰণ এজন সঁচা ভক্তই ঈশ্বৰৰ পৰা একো নিবিচাৰে। এজন সঁচা ভক্তই ঈশ্বৰক কেৱল প্ৰাৰ্থনা কৰে তেওঁৰ চৰণত অকণমান ঠাই বিচাৰি। তুমি যি কৰিছা এয়া তোমাৰ ইচ্ছা, তুমি মোক যদি অকণমান উন্নতিৰ দিশে লৈ গৈছা, এয়া তোমাৰ কৃপা। এনেকৈয়ে ভাবে সঁচা ভক্তজনে। আৰু যিজনে এখন দীঘলীয়া তালিকালৈ ঈশ্বৰক আৰাধনা কৰিবলৈ যায়, অৰ্থাৎ সকাম ভক্তি কৰে,
তেওঁ কেতিয়াও সঁচা ভক্ত হ'ব নোৱাৰে। গতিকে আপোনাৰ মনত যদি নিষ্কাম ভক্তি আছে তেন্তে আপুনি তেতিয়াহে এজন সঁচা ভক্ত। সপ্তমতে, আপোনাৰ মনলৈ যদি এনেকুৱা ভাৱ আহিছে এই সংসাৰত ঈশ্বৰেই সকলো, এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰিয়েই অধিকাৰী, এই ভাৱনা যদি আপোনাৰ মনলৈ আহিছে তেন্তে আপোনাৰ ভক্তি সঁচা। আপুনি যদি ভাবি ল'ব পাৰিছে এই সংসাৰৰ এই বস্তুৰ কোনো মূল্য নাই, যদি কিবা মূল্য আছে তেন্তে সেয়াই মোৰ ভগৱান, মোৰ ইষ্ট দেৱতা, এয়াও হৈছে সঁচা ভক্তিৰ লক্ষণ। ইয়াৰ পিছৰ লক্ষণটো হ'ল নিজৰ প্ৰশংসা যদি আপুনি পচন্দ নকৰে, কোনেও যদি আপোনাক প্ৰশংসা কৰাটো আপুনি নিবিচাৰে, যদি আপুনি আপোনাৰ কোনোবা গুণৰ প্ৰশংসা কৰাটো নিবিচাৰে তেন্তে আপোনাৰ ভক্তি সঁচা। কোনোবাই যদি নিৰন্তৰভাৱে পূজা প্ৰাৰ্থনা কৰে তেন্তে তেওঁক ভক্ত বুলি কোৱা হয়। যদি তেনেকৈও কোনোবাই আপোনাক কয় আৰু আপোনাৰ যদি সেই কথাত ভাল নালাগে, আপোনাৰ মনলৈ যদি এনেকুৱা ভাৱ এটা আহে ভগৱানৰ কাৰণে দেখোন মই একোৱেই কৰিব পৰা নাই, অৰ্থাৎ আপুনি যিমান বেছি কৰে তাৰ পিছতো যদি ঈশ্বৰৰ কাৰণে একোৱেই কৰা যেন অনুভৱ নহয়, অৰ্থাৎ আপুনি যিমান পূজা প্ৰাৰ্থনা কৰিছে, যিমান ভালদৰে আপুনি ঈশ্বৰক তুষ্ট কৰিবলৈ চেষ্টা কৰিছে, তাৰ পিছতো যদি আপোনাৰ এনেকুৱা লাগে মোৰ যেন ভক্তিখিনি কম হৈছে, মোৰ যেন ভক্তিখিনি হোৱা নাই, এনেকুৱা যদি অনুভৱ হয়, কম কম যদি লাগে, তেতিয়া আপোনাৰ ভক্তি শুদ্ধ আৰু আপুনি এজন সঁচা ভক্ত। যদি এই লক্ষণ আপোনাৰ গাত দেখিছে আপুনি, তেন্তে আপোনাৰো ভক্তিখিনি সঁচা হয়। ইয়াৰ পিছৰ লক্ষণটো হ'ল সুখৰ পৰিস্থিতিটো আপুনি সলনি হৈ নোযোৱা। যদি আপোনাৰ জীৱনলৈ কেতিয়াবা সুখ আহে বা দুখ আহে, যদি সুখ আৰু দুখৰ চিটুৱেশ্যনত আপোনাৰ স্থিতি এক হয়, যদি আপোনাৰ জীৱনলৈ সুখ আহে আৰু আপুনি যদি ভাবে এয়াই ঈশ্বৰৰ কৃপা, আৰু আপোনাৰ জীৱনলৈ যদি দুখ আহে আৰু আপুনি যদি ভাবে এয়াই ঈশ্বৰৰ ইচ্ছা, দুয়োটা পৰিস্থিতিতেই যদি আপোনাৰ স্থিতি একে হয় তেন্তে আপুনি এজন সঁচা ভক্ত। ইয়াৰ পিছৰ লক্ষণটো হৈছে যেতিয়া আপুনি শুবলৈ যায় আপুনি ধাৰাবাহিকভাৱে ঈশ্বৰক চিন্তন কৰে, খোৱাৰ সময়ত ঈশ্বৰৰ নাম জপ কৰে, আৰু উঠাৰ সময়তো আপুনি যদি ঈশ্বৰক চিন্তা কৰে, ভগৱানৰ নামেই যদি জপ কৰে, ভগৱানক যদি আপুনি প্ৰাৰ্থনা কৰে, অৰ্থাৎ খাওঁতে শুওঁতে উঠোতে বহোঁতে যদি আপোনাৰ মুখৰ পৰা সঁচা অৰ্থত কৃষ্ণ নাম নোহোৱা নহয় তেন্তে আপুনি এজন সঁচা ভক্ত। কাৰণ সঁচা ভক্তজনে জীৱনৰ কোনো সময়তে তেওঁ ভগৱানক পাহৰি নাযায়। এইখিনিয়েই হৈছে সঁচা ভক্তিৰ লক্ষণ। ইয়াৰ পিছৰ লক্ষণটো আপোনাৰ আছে নেকি? যদি আপুনি জন্ম জন্মান্তৰৰ বাবে ঈশ্বৰৰ কৃপা পাব বিচাৰে, যদি আপোনাৰ অন্তিম ইচ্ছাও এইখিনিয়ে হয়, আৰু আপুনি যদি অন্তিম শয়নত শুই থকাৰ সময়তো ভাবে এই সংসাৰৰ পৰা মই একোৱেই লৈ নাযাওঁ, মোৰ লগত একোৱেই যাব নালাগে, যদি কিবা যায় তেন্তে ঈশ্বৰৰ ভক্তিখিনি মোৰ লগত যাওক, আৰু আহিবলগীয়া জনমতো যাতে মই কেৱল ঈশ্বৰৰ প্ৰিয় ভক্ত হৈ জন্ম ল'ব পাৰোঁ তাৰ বাবে মই কামনা কৰিছোঁ। এনেকৈ যিজনে ভাবে সেইজনেই হৈছে সঁচা ভক্ত। ইয়াৰ পিছৰ লক্ষণটোৱে হৈছে আটাইতকৈ ডাঙৰ লক্ষণ। বহুতেই কয় পূজা প্ৰাৰ্থনা কৰাৰ সময়ত চকুলো ওলায়, অৰ্থাৎ ক'ব নোৱাৰাকৈ চকুলো ওলায়। ইয়াৰ আঁৰৰ কাৰণ কি? কিয় ভগৱানক পূজা প্ৰাৰ্থনা কৰোঁতে চকুলো ওলায়? ইয়াৰ কাৰণ হৈছে আপোনাৰ অন্তৰত ঈশ্বৰৰ প্ৰতি এক শুদ্ধ ভাৱনা আছে, ঈশ্বৰৰ প্ৰতি আপোনাৰ মনটো কেন্দ্ৰীভূত হৈছে। কোনোবা মানুহে সুখত কান্দে, কোনোবা মানুহে আকৌ দুখতো কান্দে, কিন্তু ঈশ্বৰৰ বাবে চকুলো উলিওৱা ব্যক্তি খুব কমেইহে আছে। যিজনে ঈশ্বৰৰ বাবে চকুলো উলিয়াইছে সেইজনেই হৈছে সঁচা ভক্ত, আৰু তেওঁৰ ভক্তিয়েই সঁচা, আৰু তেওঁৰ ভক্তিয়েই ভগৱানে স্বীকাৰ কৰে। এই 12টা লক্ষণৰ কোনটো লক্ষণ আপোনাৰ গাত আছে আপুনি আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।